নমস্কাৰ, মই আজিবৰ ৰহমান। মোৰ এটি স্বৰচিত কবিতা পাঠ কৰিছোঁ। ভুল হ'লে ক্ষমা কৰিব। কবিতাৰ শিৰোনামা, সেই দিনবোৰেই ভাল আছিল। সেই দিনবোৰেই ভাল আছিল, যেতিয়া হাফ পেণ্ট নাইবা ফটা চিঙা চোলা পিন্ধি লগ বন্ধুৰ সৈতে কুট কুট খেলি মধুৰ সময়বোৰ পাৰ কৰিছিলোঁ। তেতিয়া মনত কোনো দুখ নাছিল, নাছিল কোনো চিন্তা। কিমান যে সুখৰ আছিল শৈশৱৰ সেই দিনবোৰ। মনত পৰিলে এতিয়াও বাৰে বাৰে ঘূৰি যাব মন যায় অতীতৰ সেই দিনবোৰলৈ। কিন্তু যাব যে নোৱাৰোঁ, সেয়ে মনটোক বিষাদে আৱৰি ধৰে। শৈশৱ পাৰ হৈ যেতিয়াই যৌৱনত ভৰি দিছোঁ, তেতিয়াই হেৰাই গৈছে জীৱনৰ সুখ আৰু হাঁহিবোৰ। এতিয়া দিনবোৰ পাৰ হয় নানা চিন্তা দুশ্চিন্তাৰ মাজেৰে। এতিয়া এসাঁজ খাইছোঁ, পিছৰ সাঁজ কেনেকৈ যোগাৰ কৰিম, তাৰ চিন্তাত মগ্ন হৈ দুচকুৰ টোপনিবোৰো হেৰাই যায়। সেয়ে কেতিয়াবা দুখবোৰৰ পৰা মুক্তি পাবৰ মন যায়। মন যায় সেই মধুৰ শৈশৱলৈ আকৌ এবাৰ ঘূৰি যাবলৈ। কিন্তু কি কৰিম, উপায় যে নাই। মৃত্যুৰ বাহিৰে দুখবোৰৰ পৰা মুক্তি পোৱাৰ কোনো ৰাস্তাই নাই। সঁচাকৈ সেই দিনবোৰেই ভাল আছিল। ধন্যবাদ।